নাহৰ নামৰ এটা গীত দেখিছিলোঁ। জুবিন গাৰ্গে ফোন কৰিছিলে বিপিন মোৰ নাহৰ গেছত আপোনাৰ কাৰণে এটা গীত লিখিব লাগে আৰু সেইমতে মই লিখিছিলোঁ আৰু অসমৰ ৰাইজে গীতটো আদৰি লৈছিলে। এই গীতটো গাইছোঁ অকণমান আমাৰ বাই ভনীসকল অকণমান ফূৰ্তিটো থাকিলে ভাল লাগিব হয়নে? অকণমান নাচি থাকিব আৰু হাত তালিটো মাৰি থাকিলে ভাল লাগিব বিহু গাই। লাইটটো জ্বলাই দিবলৈ কওক।